तेरे मेरे होठों पे मीठे मीठे बोल मितवा आगे आगे चले तुम পিছে পিছে हम मितवा जितु ना তুমি মোক সঁচাই বহুত ভাল পোৱা ন নুসুধিবা তুমি তোমাক মই কিমান ভাল পাওঁ জান এই সাগৰৰ পানীত নিমখ যিমান তোমাৰ প্ৰতি মোৰ ভাল পাওঁ সিমান মোৰ জান তোমাৰ কাৰণে মোৰ জান হাজাৰ মোৰ জান এই কৰোণা শেষ হোৱাৰ লগে লগে তোমাক মই বিয়া পাতি একদম পৃথিৱীৰ চবচে ধুনীয়া ধুনীয়া জেগাকেইটাত হানিমুন কৰি ঘূৰি ফুৰিম বুজি পাইছানে বিয়াত মই তোমাৰ লগৰ চাৰিটা জীয়াই হিংসা কৰিব লাগে অলংকাৰ চলংকাৰ দি লৈ যাম বুজি পাইছানে মোৰ কাৰণে তোমাৰ ইমান মৰম মই আজি নিজে বুজি পাইছোঁ মই আজি কিমান ভাগ্যৱান তোমাক পাই হে ভগৱান তোমাক অলেখ ধন্যবাদ এনেকুৱা আন মানুহ এটা যে মোৰ জীৱনত পঠাই দিছা আজি মই তোমাক প্ৰমিছ কৰিলোঁ জান এই আকাশ এই বতাহ এই মাটি সকলোৰে শপত খাই মই কৈছোঁ এই পৃথিৱীৰ সকলো সুখ মই তোমাক দিম তোমাৰ চকুত কেতিয়াও মই চকু পানী আহিব নিদিওঁ আৰু মই তোমাক বিয়াৰ পিছতে হানিমুনলৈ ছুইজাৰলেণ্ডলৈ লৈ যাম আৰু লগতে আৰু এটা প্ৰমিছ কৰিলোঁ মই আজি এই তাৰিখত যে মই তোমাক কেতিয়াও হাতেৰে একো কামেই কৰিব নিদিওঁ ঘৰত আৰু যেতিয়াই তুমি চাহ খাওঁ বুলি কোৱা মই তোমাক 5 ষ্টাৰ হোটেলতহে চাহ খুৱাম I love you, my son. I love you. I love you. I love you so much. ৰেষ্টুৰেণ্টত লৈ যাওঁ বিয়াৰ আগত বাৰ কথা হৈছিলি তই মোক কিয় লৈ যা 5 ষ্টাৰ হোটেলত লৈ যা থাপ্পালি কৰি বিয়া কৰাইছি নানা ধৰণৰ সপোন দেখাইছি ছুইজাৰলেণ্ডতে লৈ যায় হানিমুন কৰবা বিয়াৰ পিছদিনাটো পথাৰত নমাই দিছি আজি টাউনলৈ আহি উঠি ইয়াত চাহ খাব লাগে আৰু দোকান বিচাৰি পোৱা নাই এইখানহে পাইছি ইমান গোটা কান্দা কাটা কৰিব নালাগে একো হোৱা নাই দে 5 ষ্টাৰ হোটেলৰ চাহ নেকি ইয়াৰ হোটেলৰ চাহ নহয় তাৰ হোটেলৰ চাহত কিবা বেলেগ বস্তু দিয়ে বুলি ভাবছে নেকি একেই সেই চাহ পাতে দে আৰু চেনিয়ে দে গাখীৰে দে এতেই খাচোন নমনা দে নমৰা খাচোন চাহ দিছো খা যদি খাবি বুজি পাইছানে মোৰ পেটৰ নাই ডাল হৈছে মই খাম তোৰ যদি ইচ্ছা গৈছে খা নাই যদি নাই পেট পাকে নাখিবি কাণ খান এনেই গৰম হৈ গৈছে মূৰটো গৰম হৈ আছে কি জীয়াও এইটো এই ক'ৰ মাটিতে বহিলে মান সন্মান ইজ্জত এনেই নাই থাকাখিনি খেলো বহি কেনে এইখন কৰবা হলেও এই বজাৰৰ মাজতে উঠে বাবা আৰে কামো কৰছো যৌচোন যৌ এতে নাখাওঁ দে চাহ ক'ৰবাৰ ভাল হোটেলতে খাম যৌচোন ভাল ৰেষ্টুৰেণ্টতে খুৱাম যৌ খালেও আজি এনেই পকেটত পইচা নাই তাতে কিহে পালোঁ আজি মোক আই এম চৰি জানো মোক মাফ কৰি দিয়া মই তোমাক আৰু এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ তাকে শপত খাই গৈছোঁ অ'কে বাবা অ'কে ব'লা তোমাৰ মতে হ'ব দেচোন চব তুমি মাত্ৰ খং নকৰিবা আৰু নাকান্দিবা ব'লা দেখছানে বন্ধুগণ মোৰ অৱস্থা কি হৈছে ফুটা কৰি নহয় বিয়া পাতি কিনে আজি কি অৱস্থা হৈছে আগতে দেউতাই পকেট মানি দিছিল বিয়া হোৱাৰ পিছত দায়িত্ব লৈছে বুলি একোৱেই নিদিয়া হ'ল গতিকে যিসকলে এতিয়াও বিয়া পাতিম বুলি ভাবি আছে আৰু পকেটত ফুটা কৰি ইনকাম কৰা নাই আৰু ক'ৰবাৰ এই আগত বিগত কৰি ঘূৰি আছে সিহঁতে কেইটামান টকা ইনকাম কৰিলেহে বিয়া পাতিবি নহ'লে জীৱন চেচ কিন্তু গম পাবি